গজন আৰু গমন সেই চাৰিটি জীৱৰ মাজত মানৱেই শ্ৰেষ্ঠ জীৱ বুলি জানে সকলোৱে। কিন্তু প্ৰিয়ে আচৰণ অনুসৰি মানৱকো তিনি ভাগত কৰিছে মুক্ত, উত্তম, মধ্যম আৰু অধম। যিটো জনে দেখে কেৱল পৰৰে দুখ চিন্তা, সবাতকৈ অধম তেওঁ। দুখ গুণ বিচাৰ কৰি যিটো জনে চলে তেওঁৱে মধ্যম বুলি জানে সকলোৱে। তৃতীয়টো হৈছে উত্তম, সকলোৰে ভাল চিন্তা কৰে যিজনে। উচ্চ নিচ দুখ গুণ নকৰি বিচাৰ সকলোকে সমভাগে দেখি যিজনে আৰু চলে শুদ্ধভাৱে তেওঁৱে উত্তম লোক। সেই জগতত কৰ্ম ফল অনুসৰি মানুহৰ উত্তৰণ হৈ দেৱলৈ আৰু কৰ্ম দুখে দেৱতাই পাই অভূত। প্ৰিয়ে ভণ্টিক অপেক্ষা কৰা পাবা তাৰ উচিত।